হাঁহিতে মাৰে তুমি দিয়া পগলা কৰি বাকীখন গাব নেজানো মই তুমি জিলিকি জিলিকি থকা সৌদুৰ হেঁদালিৰে জিকা তুমি এখনি ধুনীয়া ভাজি মোক সোৱাদ লগাই দিয়া এয়া মোৰ টেলেণ্ট হয় অ' টেলেণ্ট তহঁতৰ নিচিনা গায়ক থাকিলে আমাক আৰু কি লাগে হয় ঠিকেই কৈছা আমাৰ নিচিনা গায়ক থাকিলে আৰু লাগেনে বাৰু হ'ব মই এতিয়া কবিতা এটা গাম শুন শুৱনি আমাৰ দোকানখনি শিখৰ চিগনেচাৰে ভৰা তাৰে দুপেকেট চুৰ কৰিব পাৰিলে দিনটোৰ কাৰণে মজা ইয়াতে সামৰণি মাৰিলো কবিতাটো বটকন নাজানো মিছা বা বৰ বেলেগ কবিতা মাতিলি দেই মাকা বৰ বেলেগ ধৰণৰ কবিতা মাতিলি দেই কিহৰ আলোচনা চলি আছে ইয়াত হা আৰু ডেস্ক বেঞ্চবোৰ নাই যে আজি কি হ'ল ছাৰ ডেস্ক বেঞ্চ ভাগি গুড়া সেইটো কাৰণে আজি মাটিতে বহিছোঁ নতুনকৈ বনালেহে হ'ব ডেস্ক বেঞ্চ এতিয়া কিহৰ আলোচনা কৰি আছিলি সেইটো ক ছাৰ ৰকীয়া কবিতা এটা মাতিলে তাকে শুনি আছিলোঁ বৰ মজা কবিতা মাতিছে দেই অঁ ছাৰ ই নিজেই বনাইছে হেনো কবিতাটো হয় নেকি ৰকীয়ে কবিতা বনাইছ কিয়ে ৰকী তই কবিতা বনাইছ কেনেকে বনালি অ ছাৰ নক'ব আৰু মই কালি শুই আছিলোঁ শুই থাকোঁতে সপোন এটা দেখিলোঁ সপোনটোত আকৌ ক'ৰবাৰ মানুহ এটাই মই এতিয়া মাতি থকা কবিতাটো মাতি দিলে মই তাৰ পৰাই কপি কৰি এতিয়া গাই দিলোঁ আৰু তই সপোনৰ পৰা নকল কৰিলি অঁ ছাৰ নহ'লেনো মই আৰু কবিতা মাতিব পাৰোঁনে নিজে হ'ব বাদ দে চব বাদ দে এতিয়া তহঁতি মোক কচোন তহঁতি কালি কৰিবলৈ নিদিয়া খেলৰ বিষয়ে ৰচনাখন কৰিলি নাই অঁ কি ক'ম এতিয়া পাহৰি থাকিলোঁ নহয় মই লাইট নাই বুলিয়ে ক'ম এতিয়া আৰু কি ভাবি আছ কি কৰিলি হোমৱৰ্ক ছাৰ কালি আমাৰ লাইট নাই অঁ ছাৰ কালি লাইট নাই দিনত কি কৰি আছিলি ছাৰ ৰাতি কৰিম বুলি ভাবিছিলোঁ ৰাতি কৰিম বুলি ভাবিছিলো পিছে ৰাহুল তই কৰিলি নে নাই কৰিলোঁ ছাৰ খেলৰ বিষয়ে ৰচনাহে তিনি হৈছোঁ শুনাচোন বাৰু কি লিখিলি শুনক ছাৰ খেলৰ বিষয়ে ৰচনা হ'ল যে বৰষুণৰ বাবে খেল নহ'ল এই খেলৰ বিষয়ে ৰচনা কি হ'ল ছাৰ তোৰ উত্তৰ শুনি ছাৰ বেহুচ আজিলৈ ক্লাছ ছুটি যা ছাৰ তোৰ উত্তৰ শুনি পাগল হৈ গ'ল ব'ল যাওঁ ব'ল আমি যাওঁ ব'ল এতিয়া ব'ল যাওঁ